হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো সেমেকাও আছে, লগতে মই চাইছোঁ দোকানত বস্তুটো ভৰাই দিছে, গৰদ দিছে বুলি। আকৌ এইফালে বৰষুণে দিলে নহয়, একোৱেই নহৈছে, ঠাণ্ডা বিক্ৰীয়ে নাই। ফ্ৰিজতো ঠাণ্ডা ভৰ্তিয়ে আছে আৰু মনে মনে খাবলৈ ভাল লাগিব। লগতে দাদাই বনাইছে দোকানত বৰফ, লাগিলে আপোনালোকে কমেণ্ট কৰিব। আৰু গোটেই ফ্ৰিজটো ভৰ্তি দেখিছে। লগতে আজি বৰষুণ দিছে হ'লেও পাত ছিঙিলে আমাৰ নতুন ফেমিলি মেম্বাৰ। যদি ভিডিঅ'টো চোৱা নাই গৈ কিনে চাই ল'ব। আৰু কাম কৰা আইতাজনে পাত ছিঙিলে আইতাজনক মই ভাত দিবলৈ ওলালোঁ। আৰু স্কুলীয়া ইউনিফৰ্ম এটা পিন্ধি আছোঁ, বেয়া নাপাব দেই আপোনালোকে। এমিত দিছিলে ন, তো হাই এইটো দৰকাৰ নাই, তো মই ঘৰতে পিন্ধোঁ। আৰু লগতে এটা বৰফ ওলাই ল'লোঁ খাবলৈ। ঠাণ্ডা বতৰ হ'লেও কি হ'ল, খাই কিনে কিন্তু মজাটোৱে বেলেগ লাগে। আৰু মই ফটো লৈছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লগতে আমাৰ অতি সোনকালে 150 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগে। এতিয়া আপোনালোকক মই কৈ থাকোঁ আৰু কিনো ক'ম। অৱশ্যে মা গৈছে বৰমাহঁতৰ ঘৰলৈ, দেউতা দোকান গ'ল, দাদা গা ধুই কিনে টিউশ্যন গুচি গ'ল। বাই।